নমস্কাৰ বন্ধুসকল, এয়া আমি ভিডিঅ' এটা শ্বুট কৰোঁ বুলি ভাবিছোঁ। তো ৰাতি বিহু আপোনালোকে চাই কেনে পালে ক'ব। খালি দিনৰ আৰু ৰাতি কৰা নাই বাৰু, দিনতহে কৰিছোঁ। হ'লেও এইপিনে আমাৰ চাব পাৰে টীমটো। এখেত আমাৰ কেমেৰামেন কৌশিক হাজং, এখেত আমাৰ এডিটৰ, এইপিনে আমাৰ আছে ময়ূৰী, আৰু এইপিনে চাব পাৰে আমাৰ নাচনীবোৰ। এতিয়া বৰ্তমান আমাৰ লোকেশ্যন বুলিবলৈ বেলেগ বৰ বেছি বাজেট কমটো আমাৰ, তাকে মানে বৰ্তমান আমি আমাৰ এই ঘৰৰ পিছপিনে আৰু গাঁৱতে কৰা হৈছে ভিডিঅ'টো। আপোনালোকে চাই কেনে পালে ক'ব। আৰু যদি ভাল পায় লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তাতে কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে কমেণ্টৰ যোগেদি আমাক জনাব। আৰু এইপিনে চাব পাৰিছে বৰ্তমান আমি শ্বুট কৰোঁ বুলি ওলাই গৈছোঁ। এয়া আমাৰ চাব পাৰে সৰু সুৰা মইনা গাড়ী এখন বহি আছে। এয়া অকণমান প্ৰেক্টিচ কৰিব দিয়া আছে ছোৱালীকেইজনী, কিন্তু বাৰে বাৰে মিষ্টেক কৰি আছে সিহঁতে। এয়া দেখিছে, এয়া আমাৰ ডেকা ল'ৰা এডিটৰ, এয়া আমাৰ কেমেৰামেন, এখেত আমাৰ হিৰো কুৰিয়াৰ বয়। এয়া বৰ্তমান গৈ আছোঁ আমি পথাৰৰ মাজে মাজে লোকেশ্যনলৈ বুলি। গৈ আছোঁ মানে যাব লৈছোঁ আৰু ধৰি লওক। এয়া গৈ আছে পিছপিনে আমাৰ টীমটো চাব পাৰে গাঁৱতে আৰু তাতে একদম ধুনীয়া লোকেশ্যন। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। এইপিনে কেমেৰামেন আগত গৈ আছে। এতিয়া কেমেৰাটো নুটিয়াব পৰা নাই বে, নতুন হৈছেতো, প্ৰ' হোৱা নাই, লাহে লাহে এইপিনে আহি আছে চবে। তাকে কি কবি আৰু। বৰ্তমান আহি আছে চবে লাইন লাইনকৈ পথাৰৰ মাজেদি এটা এটাকৈ। আপোনালোকৰ চেহেৰাকেইটা চিনাকি কৰাই দিছোঁ, ভালকৈ চাওক। দেখাওক ধুনীয়া ধুনীয়া চেহেৰাবোৰ দেখাওক। ৰাইজক দেখাবৰ কাৰণেতো চেহেৰাবোৰ ধুনীয়া কৰি আহিছে। এইটো চাব পাৰে ধুনীয়া বতৰটো ধুনীয়া বুলি মানে ৰ'দটো বৰ বেছি হৈছে, কিন্তু দাৰখন দেখিব বৰ ভাল লাগিছে। সেয়াই আৰু পথাৰৰ মাজতে। দিয়া ৰেডি হোৱা, পাৰিবা কেলৈ নোৱাৰিবা। এইখনে আৰু আমাৰ ধুনীয়া গাঁওখন, বৰমূৰীয়া বুলি কয়। আপোনালোকৰ 360 ভিউ এটা দিওঁ বুলি ভাবিছোঁ এই পথাৰৰ এইডোখৰ। শ্বুট কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ। আৰু পাৰিছে এইপিনে নাচনীবোৰ ৰেডি হৈছে আমাৰ। মানে চাওক পৰিৱেশ পূৰা পকৰ ফটা ৰ'দ। ধুনীয়া। কি হ'ল নে মিষ্টেক কৰিলি? এয়া আমাৰ এয়া দুখীয়া মানুহ, গ্ৰিম্বলডাল কিনিব পৰা নাই, ভৱিষ্যতলৈ আশা কৰিছোঁ কিনিম বুলি। বৰ্তমান এনেকৈ চলি আছে। ধুনীয়া আছে। আপোনাৰ কেমেৰামেন ৰেডি আছে। মোবাইলহে গৰম হৈছে, মানুহ গৰম হোৱা নাই। মানুহ গৰম হৈছে ৰ'দত। দেখিছ না আমাৰ কেমেৰামেনৰ, দেখিছ না বুদ্ধি যোগাৰ, টেপ মাৰি লৈছোঁ আমি, উপায় নাই মানে। বঢ়িয়া। তাৰপিছত আজি কিমান ধুনীয়াকৈ দৌৰিব পাৰোঁ তই। নাই ফ্লপ কেলে দিম মানে, একদম ধুনীয়াকৈ দৌৰিবা হা। এয়া আমাৰ বৰ্তমান দেখিব পাই আছে আমাৰ লোকেল মডেল। বৰ্তমান যে ৰ'দত যে আহিলোঁ, কেনে অনুভৱ হ'ল মানে ৰ'দত নক'ব আৰু। তোমালোকৰ জ্বলাই দিছে একদম, ৰ'দটো জ্বলাই দিছে। তুমি পিছপিনৰ পৰা কিয় আহিব মন আছে, তুমি আগত আহা। তোমাৰ এক্সপিৰিয়েঞ্চ কৰা ৰ'দত মূৰ ঘূৰাইছিলে নিব।
কি ক'বা আৰু গ্লুক'জৰ কমি হৈ আছে গোটেই গাত সেইকাৰণে পৰি গ'ল এয়া বন্ধুসকল আমাৰ এই শ্বুটিঙৰ অন্তিম শ্বট শেষ শ্বট আৰু তো ইয়াৰ পিছত ঘৰ মোৱা হ'ম বুলি ভাবিছোঁ আপোনালোকে লাষ্টৰ শ্বটটো চাওক কেনে পালে ক'ব এয়া আপোনালোকে দেখিব পাইছে অন্তিম শ্বট আমাৰ কেমেৰামেনৰ মুখখন চাব পাৰে মুখটোক বেকেদাই গৈছে বেচেৰা গ্ৰেমল নথকাৰ দুখত বৰ্তমান আমাৰ শ্বুটিং খতম হৈছে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে ক'ব বহুত কষ্ট হ'ল আৰু ৰ'দো বহুত গৰমো বহুত কষ্ট হৈছে তেতিয়াও আপোনালোকক ধুনীয়া ভিডিঅ' এটা উপহাৰ দিওঁ বুলি আমি চেষ্টা কৰিছোঁ কেনে হ'ল ক'ব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি ক'ব কি ভুল হৈছে আমাৰ যাতে আমি নেক্সট ভিডিঅ' বনাবলৈ অকণমান আৰু উৎসাহ হওঁ ছাবস্ক্ৰাইব কৰিব দেই হ'ব সি কাটি দিব সেইটো কাম ৰেকৰ্ড হৈ আছে ৰ কাটি দিবি বাৰু বুজি পোৱা নাই কি ক'ম ভাবিছে এয়া বৰ্তমান আমাৰ শ্বুটিং খতম হৈছে আপোনালোকে এতিয়া দেখিবলৈ পাইছে